এটা মানে প্ৰশ্নটো হ'ল যে ধুনীয়া এখন ঠাইত ধুনীয়া এখন পৰিৱেশ আৰু বৰ্তমান আছোঁ এতিয়া পৰমাদাৰ ঘৰত মানে ভাইল বেজীৰ পৰমাদাৰ ঘৰত আহিছোঁ। এয়া হৈছে পৰমাদা আৰু পৰমাদা এইফালে আছে আমাৰ পৰমাদা। নমস্কাৰ পৰমাদা সৰু এটা মানে প্ৰশ্নটো হ'ল যে বৰ্তমান কেইখন বিয়া খালে নমতাকৈ? তো মই হিচাপ কৰি লৈ নিজে পাহৰি গৈছোঁ। মই হয়তো 20-20ৰ ওপৰতে হ'ব চাগে। আচ্ছা 25-25ৰ ওচৰা-ওচৰি হ'ব চাগে, 20-25 মানটো হিচাপ কৰা নাই। মই সেইদিনা কমেণ্টত দিছিলোঁ, মানে মানুহক কৈছিলোঁ মই কিমান খালোঁ কওক বুলি। নাজানো আৰু কোনে কি কৈছে, মই কিন্তু হিচাপ কৰা নাই, নিজে কৰিম হিচাপটো। আচ্ছা আৰু কেইখন খাবলৈ আছে? আৰু বুঢ়া হ'লে খাই থাকিম আৰু এই গোটেই অসম ঘূৰিম বুলি কৈছিলে। ঘূৰিম গোটেই অসম গোটেই অল আছাম এটা মাৰিম মই। তেতিয়া বহুতক লগ পাম বুলি ভাবিছোঁ, মানে গোটেই অল আছামত যিমান ভাল ভাল ইউটিউবাৰ আছে চবকে লগ পাম তেতিয়া মজাকৈ আৰু। আচ্ছা পেঞ্চন কৰিম গৈ। তাতকৈ এটা ডাঙৰ প্ৰশ্ন দেই। অঁ প্ৰশ্নটো হৈছে GF মানে গাৰ্লফ্ৰেণ্ড আছে নাই? গাৰ্লফ্ৰেণ্ডৰ কাৰণে মোৰ প্ৰব্লেমটো হৈ আছে বৰ্তমান। জোখতকৈ বেছিকৈ আছে মানে। তো সেইটো কাৰণে প্ৰব্লেম হৈছে। জোখতকৈ বেছি থাকিলে বস্তুটো বেয়া, যিকোনো এটা বস্তু জোখতকৈ বেছিকৈ বেয়া। তো মোৰ মানে জোখতকৈ বেছি আছে, যাৰ কাৰণে প্ৰব্লেম হৈছে। আপোনাৰ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, আপোনাৰ গাৰ্লফ্ৰেণ্ড যদি থাকে জোখতকৈ বেছিকৈ নথ'ব মানে, কাৰণ প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হয়। তো মই হৈ থাকোঁ মাজে মাজে প্ৰব্লেমৰ সন্মুখীন। কোনজনীক বিয়া পাতিম টেনশ্যন ল'বলগীয়া হয় বহুত, যে ইজনীক পাতোঁ নে সিজনীক পাতোঁ, ইজনী এইটো ভাল ইজনী এইটো ভাল, তো মানে বহুত হৈ যায় প্ৰব্লেম মানে। তো সেইখিনি খাতৰা বস্তু। তো সেই বুলি ভাবি আপোনালোকে নাহিব যে মোৰ গাৰ্লফ্ৰেণ্ড আছে। আপুনি যদি কামোৰ প'ষ্ট কৰি বিচাৰে, মই এতিয়াও খালী আছোঁ বাৰু। এতিয়াও খালী হৈ আছে দেই পৰমাদা। মানে এতিয়া সঠিক গৰাকী বিচাৰি পোৱা নাই, কেছটো হৈছে এইটো মানে সঠিক পাত্ৰী বিচাৰি পোৱা নাই এতিয়ালৈকে। বিচাৰি আছোঁ, বিচাৰি আছে। অঁ কোনোবা যদি আছে কমেণ্ট কৰি জনাব। আৰু নেক্সট প্ৰশ্নটো হৈছে যে সেইদিনাখন যে পৰমাদাই বিয়া খাবলৈ গৈছিলে হা, এই জাল এটা দিছিলে। অঁ ফাঁচি জাল। জালটো কিহৰ বাবে দিছিলে? জালটো সেইটো কৈছোঁ যে বাইদেউ আপোনাক বোলো ভাল ধুনীয়াকৈ ফচালে বুলি কৈ ফাঁচি জালটো দি দিলোঁ মানে, ফচালে বুলি কৈ। আচ্ছা আৰু জালখন এটা ইণ্টাৰেষ্টিং কথা মই কোৱা নাই, জালখন যে মই কিনি নিয়া জাল নহয়, দোকান বন্ধ কৰিলে সেইকাৰণে মই ঘৰত পাতি আছোঁ, জালখন উঠাই গুচি গ'লোঁ। ঘৰত পতা মাছ ধৰা জাল আছিলে এখন ঘৰত। ভিডিঅ'টো চালে কিন্তু কিবা এটা ক'ব। অঁ সেইটোৱে তো সেইটো মানে মই লৈ গুচি গ'লোঁ তেনেকৈ, উপায় নাই, জাল দোকান বন্ধ কৰিলে কাৰণে লৈ গুচি আৰু গ'লোঁ। ভিডিঅ' যেতিয়া প্ৰেংক কৰি আছিলে আপুনি ভিডিঅ'ত অঁ মানে নমতা বিয়াত, অঁ তেতিয়া আপুনি উল্টাই কামোৰ দি আছিলে হা। অঁ এজন মানুহ আহিলে উল্টাই আপোনাক কামোৰ দিলে, কেনে ভাল লাগিল লাগিল? মানুহজন এইফালে। মই যিটো আচলতে মই মানে কি হ'ল, সেইটো নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে যিটো প্ৰেংকটো কৰিছিলোঁ, মানে মই ভাবিছোঁ যে নেটৱৰ্ক মাৰ্কেটিং মানুহটোক জইন কৰা বুলি যেনে তেনে আৰু। মানুহটোৱে সুধিছে যে ঘৰ ক'ত তোমাৰ? মই কৈছোঁ মই এই ধৰ তেওঁ। সেই বোলে ইয়াক চিনি পোৱা নেকি মানুহজনক? মই কৈছোঁ সুধিব লাগিব। তেওঁ বোলে হেৰি তালৈ মই যোৱা নাই বহুত দিন যাম। মই কৈছোঁ যাব ঠিক আছে যাব, এনেকৈ কৈছোঁ। মই কি ক'বা মানে মোৰ টপিকত লৈ নাহে মানুহটো আকৌ, নিজৰ কথাই কৈছে। তাৰপিছত বোলে সেই মই কৈছোঁ ঠিক আছে গৈ থাকোঁ তেতিয়াহ'লে, বাই বাই, মই গৈ থাকোঁ এতিয়া। তাৰ মানুহজনে কৈছে বোলে যোৱাগৈ নেকি বোলে? মই কৈছোঁ অঁ যাওঁগৈ বোলে, কইনাক গিফ্টটো দি যোৱা। মই কৈছোঁ কইনাক গিফ্ট দি যাম, মই আপোনাৰ ওচৰৰ পৰাহে যাওঁ বোলো সেই বুলি কৈ পলালোঁ। তাৰপৰা অঁ ঠিক আছে বুলি কৈছে মানুহজনে লাষ্টত। তাৰপিছত আৰু এখন বিয়া চাইছিলোঁ। অঁ এই কইনাক যে টুথব্ৰাছ দিছিলে, অঁ সেইটো কিহৰ বাবে দিছিলে? তো মানে কি হ'ল, মই ভাবিছিলোঁ প্ৰথমতে যে কইনাক মানে কি, আমাৰ কইনা যিহেতু গৈছে মানে আমাৰ মানে মই কৈছোঁ ডাইৰেক্টৰ যে আমাৰ যিহেতু কইনা যাব দৰা ঘৰলৈ, তো আমাৰ কইনাটো এনেকুৱা হ'ব নোৱাৰে, আমাৰ কইনা মানে জিলিকি থাকিব লাগিব পুৰা, সেইকাৰণে দাঁত চাত চফা কৰিবৰ কাৰণে মানে টুথব্ৰাছটো দিছিলোঁ। মই ভাবিছোঁ তেনেকৈ যদি দিয়াতকৈ মই অলপ বেলেগ ষ্টাইল বস্তুটো দিওঁ তেতিয়া বেছি ভাল লাগিব। তো সেইকাৰণে মই কি ক'লোঁ, ব্ৰাছ দুডাল লৈ গ'লোঁ। এডাল নিলোঁ মানে দোকানৰ পৰা কিনি ভাল ব্ৰাছ, আৰু ইডাল মানে কি ক'লোঁ মই ঘৰত মই ব্ৰাছডাল লৈ গ'লোঁ হা, দুডাল লৈ গ'লোঁ। তো প্ৰথমতে মই ডাইৰেক্টটো দিলোঁ, আমাৰ কইনা বোলো আমাৰ জিলিকি থাকিব লাগিব দৰা ঘৰত গৈ, সেইকাৰণে মই এডাল ব্ৰাছ লৈ আহিছোঁ বুলি মই নিজে মৰা ব্ৰাছডাল দি দিলোঁ হা। তো কইনা গিফ্টটো লৈ আছে, মই চৰি মই নিজে মৰাডাল দি দিলোঁ বোলো, আপোনালে বেলেগ এডাল দিছিলোঁ বুলি কৈ আকৌ ঘূৰাই লৈ আকৌ এডাল দিছোঁ মই, আৰু পুৰা হাঁহি পাগল হৈছে এইটো। প্ৰথম আপুনি ইণ্ট্ৰ' দিয়ে হা, অঁ ইণ্ট্ৰ'টো এবাৰ দি দেখাই দিওঁ। নমস্কাৰ দৰ্শক পৰমাগী সকলোৱে হেল্প বিচাৰিলে স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকৰ কাৰণে প্ৰিন্স থাপালৰ মজা ভিডিঅ' লৈ আছোঁ, গতিকে ব'লক ভিডিঅ'টো চাওক আৰু এনজয় কৰক। তেনেকৈ কিন্তু বহুত স্পীড হয়, মানুহে বুজি নাপায় ইণ্ট্ৰ'টো, কিন্তু মানে স্পীড হ'লেও বুজি নাপালেও মানে কিন্তু মানে কি এটা ভাল লাগে, মানুহে শুনি বস্তুটো ভাল পায়, মোৰ মতে বুজি নাপাব পাৰে কিন্তু শুনি ভাল পায়। তো সেইকাৰণে মই এইটো মানে কণ্টিনিউ দি আছোঁ, মানে বহুত বস্তু মই ষ্টাৰ্টিঙৰ পৰা দি আছোঁ এইটো, আৰম্ভণিৰ পৰা মানে এইটো এনেকৈ কওঁ মানে মই। আৰু মই আগতে এটা ডাইলগ দিছিলোঁ, তো ভিডিঅ' চাওক আৰু এনজয় কৰক। আৰু সমাজত কোনো প্ৰব্লেম নকৰক, ক্ষতি নকৰক, আপোনাৰ জীৱনতে ট্ৰাই কৰিব, কিন্তু ঘেণ্টা কাকো খাতি নকৰিব। আগতে সেইটো কৈছিলোঁ মানে আগতে, কিন্তু পাছত মানে ভাবিলোঁ যে যিহেতু এটা মেচিয়ৰ মানে ভাল ইউটিউবাৰ হিচাপে মানে সেই ঘেণ্টা শব্দটো
নক'লে ভাল বুলি ভাবিলোঁ মানে কিন্তু কিছুমান বেয়া পাই গৈছে মানুহে তাৰপৰা সেইকাৰণে এইটো ক'ব বাদ দিলোঁ আগতে কিন্তু ঘণ্টা কাকো খাতি নকওঁ বুলি লাষ্টত দিওঁ মানে আউটৰ যিটো দিওঁ মই লাষ্টত যে তাত কওঁ মানে সমাজৰ কোনো প্ৰব্লেম নহয় কাৰো একো ক্ষতি নোহোৱাকৈ আপোনাৰ যি মন যায় তাকে কৰিব কিন্তু ঘণ্টা কাকো খাতিৰ নকৰিব এনেকৈ দি পিনি থৈ দিওঁ কোনো নীলদা বিয়াও খাইছে আৰু মই সেই খাতি নকৰোঁ নে কাকো যে তেতিয়া যে কাৰণ মানুহে মোক ছাবস্ক্ৰাইবো কৰা নাছিলে মানে সেইটো ক'বলৈ বাদ দি আমাৰ ছাবস্ক্ৰাইব কৰিছে মানুহে নীলদা বিয়া কি নীলদা বিয়াও খাইছিলে নীলদা বিয়াত খাইছিলে নীলদা বিয়া খাওঁতে তেতিয়াও প্ৰেংক কৰিছে হয় তেতিয়া প্ৰেংক কৰিছিলোঁ আৰু জুবিন দাক লগ পাইছিলোঁ তাত জুবিন দাক মানে খালি মই মানে যিহেতু ৰিয়েলতে ভাল পাওঁ বহুত ভাল লাগে জুবিন দাক মানে তো এতিয়া কৈছোঁ জুবিন দা আপোনাক মই বহুত ভাল পাওঁ এনেকৈ জুবিন দাই কৈছে থেংক ইউ এনেকৈ জুবিন দাই তো জুবিন দাৰ কথা পাতি ভাল আপোনাৰ খবৰ খাতি ভাল তোমাৰ ভাল এনেকৈ কৈছে কৈছোঁ ভালেই তোমাৰ জুবিন দাৰ কথা পাতি বহুত ভাল লাগিলে মানে পূৰা জুবিন দাক ময়ো পাইছোঁ 2বাৰ নে 3বাৰ ময়ো পাইছোঁ তাকে তাৰপিছত এতিয়া কি ক'ম মোৰ যিহেতু ভিউজ নাহে দেই মানে কেলৈ নাহে একো বুজি নাপাওঁ কথা চিৰিয়াছ কথা যদি ক'বলৈ বহুত বেয়া পায় মানুহবোৰে প্ৰথম কথা মই তুমি ব্লগিং বনোৱা কেইটামান কথা কৈছোঁ হা মোৰ নিজৰ কেতিয়াও ভুল হয় যে ব্লগিং বনালে তুমি ইয়াত চাইছা না বস্তু তুমি তাত নাচাবা এই কেমেৰাটোত চাবা ঠিক আছে ইয়াত চাই পিনি কথাটো ক'বা এই ভিডিঅ'টো মই বিকাশ দা যেতিয়া ব্লগ এটা কৰিছিলে তেতিয়া বিকাশ দা বুজাইছিলে এই কথা তো কেমেৰাটো অলপ দূৰ পৰা ল'বা ইমানটো ল'বা ঠিক আছে তোমাৰ নহ'লে তোমাৰ অকল মানে মুখখন অকণমান হাত চাটো এনেকৈ দেখাই দিবা যাতে মানুহে যাতে নহ'লে ভাবিব ন মানুহটো তোমাৰ হাত নাই বুলি ভাবিব মানুহ সেইটো দেখাই দিবা মানে হাত চাত বেছিকৈ মানে লৰাই নাথাকিবা এইটো এনেকৈ ধুনীয়াকৈ ল'বা অকণ দূৰলৈ ল'বা অকণমান বস্তুটো তো ধুনীয়াকৈ এনেকৈ ব্লগিং বনাবা আৰু চোৱা চবৰে বস্তুটো মানে হিট হয় নহয় সেইটো নাজানো দেই মানুহে যদি তোমাৰ ভিডিঅ' ব্লগত কেমেৰা চলা নাই তেতিয়াহ'লে তুমি কি হ'ব ব্লগ মৰাটো বন্ধ কৰি দিব লাগিব ঠিক আছে যদি তোমাৰ ব্লগ তোমাৰ বোলে চলা নাই তুমি ব্লগ মৰাটো বন্ধ কৰি দিয়া তুমি বেলেগ ভিডিঅ' বনোৱা ষ্টাৰ্ট কিন্তু ইউটিউব বন্ধ কৰি দিব নালাগে কাৰণ তুমি নিজৰ বেলেগ এটা কাম তুমি কৰি আছা এতিয়া তো সেই কামটো কৰাৰ লগতে তুমি ইউটিউবটো চলাই যাব লাগে দুইটা কাম একেলগতে কৰিবা কিন্তু যদি ব্লগ তোমাৰ চলা নাই তো বেলেগ ধৰণৰ ভিডিঅ' বনোৱা চোৱা বহুত ধৰণৰ ভিডিঅ' আছে খোৱা ভিডিঅ' বনাব পাৰা তুমি কোনোবাই ক'ৰবাত গৈ ৰিভিউ ভিডিঅ' বনাব পাৰা ফুচকা খোৱা ভিডিঅ' মানে ঢেৰ ভিডিঅ' আছেতো নিজৰ এটা মানে ইমান কষ্ট কৰি 50টা যোৱাকালি হৈ গ'ল আজি মানে 50টা নহয় 51টা হৈ গ'ল 51টা ভিডিঅ' মানে ভিউছে নাই মাথাটো বেয়া হৈ যায় সেইটোৱে কি ক'ব উপায় নাই কাৰণ এতিয়া ইউটিউবৰ অসম বহুত বেছি হৈছে কম্পিটিশ্যন বহুত বেছি গতিকে ইউনিক কণ্টেণ্ট পৰাপক্ষত বনাব চেষ্টা কৰিবা তেতিয়া ভিউজটো আহিব মানে ইউনিক কণ্টেণ্ট যিমান পাৰা ইউনিক বনাব চেষ্টা কৰিবা সেইটোৱে ক'ম নেক্সট কুৱেশ্যন প্ৰেংক কৰোঁতে কেতিয়াবা মাৰ খাইছেনে বৰ্তমানলৈকে খোৱা নাই এবাৰ খাইছোঁ ভাইটি আহা কয় এতিয়া নহয় এবাৰ খাইছোঁ মই এইটো ডিমত হৈছিলে এবাৰ মানে তোমাৰ মই কৈছিলোঁ যে মোৰ ভাইটিয়ে বহিব দিয়ক মানে ডিমত এবাৰ মই কৈছিলোঁ কোৱা প্ৰথমবাৰ দেই তো ডিমত মানে মোৰ এবাৰ কি হৈছিলে তোমাৰ এনেকৈ ভিডিঅ' বনাই থাকোঁতে যেতিয়া মানে কৈছিলোঁ মানে মই হায়াৰ ছেকেণ্ডেৰী ফেইল কৰিলোঁ তো আপোনালোকে মানে মোবাইল দিয়কচোন মই ফোন এটা কৰোঁ তাৰপিছত মোবাইলটো ল'লোঁ মানুহটো বাদ ধৰি লওক তোমাৰ মোবাইলটো ল'লোঁ মোবাইলটো লৈ ফোন কৰোঁ হেল্ল' মা তো মই বোলো মই ঘৰলৈ নাযাওঁগৈ আৰু ইয়াতে মই মৰি থাকিম মই কেঞ্চেল লৈ গৈছোঁ মানে কিন্তু পানী হয় অৰিজিনেলি তো সেই মই মৰিব লৈছিলোঁ মানে ডিমত তো সেই মানুহকেইটা মোক ধৰিছে মানে ধৰি পিনি কিয় মৰিছোঁ এনে ধাম এটা চাচা দিছে পিঠি ভাল এনেকৈ তো সেইটোৱে নাই বদলা লৈ দিছে মোকে তাৰপিছত তাৰপৰা তেনেকৈ তাৰপিছত মানুহখিনি যেতিয়া ক'লোঁ মানে মোৰ লগৰ ল'ৰা 10-15টা থৈছিলোঁ মানে ছাইডত পাছপৰ্ট নহ'লে বহুত ডিজাইন হৈ গ'ল তাত থানাত লৈ যাব লৈছিলে মোক তো মানে সেই লগৰখিনি ৰা ভাই আমাৰ লগৰ হেৰি ধেমালি কৰিছিলে তাৰপিছত গোটেইখিনি হাঁহিছে পূৰা পাগল হাঁহি তাৰপিছত কোৱাৰ পিছত তেনেকৈ একো নাই মানে আচ্ছা আৰু কি ক'ব আৰু সেইটোৱে কওঁ আপোনাৰ যিসকলে চাই আছে এওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক মজাকৈ ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিয়ক মানে ল'ৰাটোৱে বহুত কষ্ট কৰি আছে আৰু কষ্টৰ ফল পাওঁতে অকণ টাইম লাগে কিন্তু পাৱাৰ ফলটো কিন্তু কামত লাগি থাকে আৰু ইউটিউবত যদি তুমি ভিডিঅ' দিম বুলি ভাবিছা হয়তো তোমাৰ ধৰি লওক ব্লগিংটো মানে ভাল নাপাব পাৰে কিন্তু সেইকাৰণে বেলেগ কণ্টেণ্ট বনাব পৰা কিন্তু ইউটিউবটো বাদ নিদিবা মানে কাৰণ এইটো তোমাৰ কৰি ভাল লাগেতো বনাইতো ভাল লাগে তোমাৰ তো বনাই থাকা মানে সেইটোৱে গাইজ এয়াই আছিল পৰমাদাৰ ইণ্টাৰভিউ সৰু সুৰাকৈ ইণ্টাৰভিউ ল'লোঁ আৰু এতিয়া বৰ্তমান আহিছে হেনো অতিথি মানে কোনোবা আলহী আহিছে আৰু সেই আলহীকেইজনো সাধাৰণ আলহী নহয় আচলতে সেই আলহীকেইজনক অলপ দেখাম বুলি ভাবিছোঁ এই ভিডিঅ'টোত পাৰ্ট 2 হ'ব আৰু পাৰ্ট 2 ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাহৰিব তো আজি ভিডিঅ'টো টাটা আৰু বাই বাই